এইফালে এতিয়া আমাৰ লাইট খোলা পৰ্ব চলি আছে। এইফালে এয়া লাইট সামৰি আছে আৰু এইফালে মায়েও সামৰি আছে। দুইজনে লাইটৰ কামত পুৰা ব্যস্ত। আৰু এইটো দেখিছে, এইটো আমাৰ খেলত পোৱা ব্ৰইলাৰটো আজি ইয়াক বধ কৰা হ'ব গধূলি সময়ত। আৰু আমাৰ এই লেচিয়ে তাকে দেখি পেলাই ভুকি আছে, তাক মানে লাগে এইটো খাবলৈ। আজি আকৌ গোটেইবোৰ খালী খালী হৈ যাব আগৰ লেখীয়া। এইফালে চব হুলকাই শেষ। এতিয়া চব সামৰি মেলি কাম কৰি আছে, নিজৰ নিজৰ কাম চবেই। অ' লেচি, তোমাক লাগে নি? সেইটো লাগে নি? হা? আহ। তাই এতিয়া মনে মনে আছে, অথনি পুৰা চিঞৰি আছে কুকুৰাটো লাগে তাই। তাকে চাউল কেইটামান দি থৈছোঁ খাবলৈ। খাব ইমান নাজানে তেওঁ, সেই মাটিবোৰ খাই আছে। সেইটো দেখিছে, শুই দিয়ে। আৰু আমাৰ এইফালে লেচিয়ে একদম পুৰা জুপি আছে, মানে তাক আহিলেই ধৰিবলৈ। নেখায়, এনেই ধেমালি কৰে। কালি দি চাইছিলোঁ তাক, কিন্তু এনেই খেলিছেহে, খোৱা নাই। আৰু দেৱালী কেনেকুৱা গ'ল আপোনালোকক জনাব। আমাৰ বৰ্তমান ভালেই গ'ল বাৰু। আৰু দেৱালীত কোনে কি পালে জনাবচোন। আমি কি পালোঁ আপোনালোকক আগৰ ব্লগটোক দেখালোৱে। আগৰ যিটো ব্লগ সেইটোত দেখুৱালোৱে আমি কি পালোঁ। আৰু ব্ৰইলাৰটো আজি ভাবিছোঁ খাম বুলি। আৰু তাক চাউল তাউল দি থৈছোঁ, খোৱাই নাই। খাব নাজানে নে কি নাজানো, মাটিবোৰ খাইছে অকল, চাউলটো তুলিবই জনা নাই ঠোঁটে। আৰু আমাৰ এইফালে এইবোৰ চব লাইট চাইট সুলকাই দিলে। এতিয়া গোটেই আকৌ আগৰ নিচিনা খালী হৈ গ'ল। দেৱালী আহিব বুলি ভাবি থাকোঁতে দেৱালী পাৰ হৈ গ'ল। আকৌ এবছৰলৈ ৰখিব লাগিব। বহুত ভাল লাগে দেৱালীত। আৰু আমাৰ ইয়াত বহুত ডাঙৰ খেল বহে, আপোনালোকে দেখিলেই। আৰু এইফালে ৰংগোলীটো এয়া অকণ কালাৰবোৰ গৈছেগৈ আৰু চাই থাকিব ভিডিঅ'টো আগলৈ। এতিয়া এয়া গধূলি হ'ল আৰু মই লেচিৰ ওচৰতে অকণমান বহি আছোঁ। তাইক মানে অকণমান গা চাবোৰ খজুৱাই দিব লাগে। খজুৱাই দিলে তাই বৰ ভাল পায়, সেইকাৰণে দেখিছে মই হাতখনত তৰাই আনিলে আকৌ তাই মোৰ ফালে চাই দিয়ে। এনেকৈ তাইক অকণমান ধেমালি কৰোঁ তাইৰ লগতে। এইটো ইয়াক এতিয়া মাৰিবলৈ নিছে, আজি ইয়াক বধিব সেইটো। এইফালে এতিয়া এয়া মাংস কাটি মেলি আনিলে আৰু ময়ো আদা নহৰু পিঁয়াজ চিয়াজ এইবোৰ গুচাই মেলি লওঁ, সোনকালে যা যোগাৰ কৰি লওঁ আৰু চাই থাকিব আগলৈ। মই এতিয়া মাংসখিনি মেৰিনেট কৰি ৰাখিছোঁ। ইয়াতে আদা নহৰু আৰু মছলা যি য'ত লাগে সকলো দি দিছোঁ। মছলা বেছি দিয়া নাই, কম পৰিমাণেই দিছোঁ। আৰু ইয়াত এক্সট্ৰাকৈ মই অকণমান মাংস থৈছোঁ, মানে কলপচলাৰ লগত বনাম বুলি ভাবিছোঁ কালি। আৰু এইটো লেগ পিচটো সৰু কৰা নাই, ডাঙৰকৈ ৰাখিছোঁ। কেৰাহী পাতি দিলোঁ এতিয়া আৰু ধুনীয়াকৈ একদম জুই জ্বলি আছে। আৰু কেৰাহীখন গৰম হ'লে তেল দিম, সেইকাৰণে চাইছোঁ গৰম হৈছে নাই। এতিয়া কেৰাহী গৰম হ'ল, ইয়াতে মই মিঠাতেল দি দিছোঁ। মিঠাতেল কম হৈছে বুলি ভাবিছোঁ, সেইকাৰণে মানে আৰু অকণমান দি দিছোঁ লগতে। আৰু জুই দেখিছে কিমান ধুনীয়াকৈ জ্বলি আছে। আৰু জুইত বনালে এনেও সোৱাদবোৰ ধুনীয়া হয় নাই বাৰু ক'বচোন। জুইত বনোৱা বস্তু খাবলৈ ভাল লাগে, অকল মাংস বুলি নহয়, যিকোনো বস্তু। আৰু এইফালে আটা মুঠি আছে মানে দেউতাৰ কাৰণে, দেউতাই ৰুটি খাম বুলি কৈছে। এতিয়া মই তেল গৰম হ'লত ইয়াতে দি দিছোঁ জিৰা কেইটামান, আৰু সেইকেইটা অকণমান ফুটাই লৈছোঁ। এইফালে দি দিছোঁ এতিয়া লগতে পিঁয়াজখিনি অকণমান সময় ভাজিব লাগিব ৰঙা হোৱালৈকে। আদা নহৰু দিলোঁ। খালী গিলাচটোহে দেখুৱাইছোঁ, কিন্তু দিয়া হ'ল দেই, নাই দিয়া বুলি নাভাবিব। এতিয়া দিম মেইন বস্তুটো, মানে এয়া লেগ পিচ। পুৰা ধুনীয়াকৈ ইয়াত একদম মছলা দি সানি লৈছোঁ, মানে বেছি মছলা নহয় আৰু কমকৈ অকণমান মছলা দি সানি লৈছোঁ।
আৰু আজি বেছি পিঁয়াজ আদা নহৰু সেই তাতে বনোৱা হৈছে, মছলা কম দিছোঁ। পিচ মাংসৰ পৰা কিমান তেল ওলাইছে দেখিছে। এতিয়ালৈকে পানী দিয়াই নাই, মাংসৰ তেল ওলাই আছে। এতিয়াও তেল ওলাই আছে আৰু এতিয়া ইয়াতে দি দিম এয়া আলু। আলুখিনি দি দিলোঁ আৰু আমাৰ জুই অকণমান কমাই থৈছোঁ। আজি আৰু খানা পুৰা টেষ্টি হ'ব, দেৱালীৰ উপহাৰ। দেৱালী পুৰস্কাৰে আজি ৰাতিৰ আমাৰ সাজটো হ'ব। ব্ৰইলাৰটো আৰু সেইটো নকলেই হয় দেখিলেই। এয়া ইয়াত এতিয়া কেৰাহীত বনি আছে। পানী এগিলাচ লৈ লৈছোঁ, ইয়াতে আদা নহৰু পিচিছিলোঁ, সেই গিলাচটোতে এগিলাচ দি দিছোঁ আৰু দিম বাৰু। ফাইনেলি এতিয়া আমাৰ মাংস হৈ গ'ল এয়া, আৰু আমি ভাতৰ লগত খাম এতিয়া। আৰু কালাৰ চাওকচোন কেনেকুৱা হৈছে, ধুনীয়া লাগিছেনে বাৰু। এইফালে এতিয়া এয়া মাংস বাঢ়ি ল'লোঁ আৰু ভাতো বাঢ়ি ল'লোঁ। আমি তিনিজনে এতিয়া ভাত খাই আছোঁ, মা মই আৰু মানুহজন, আমি তিনিজনে খাই আছোঁ। আৰু দেউতাই টিভি ৰুমত ৰুটি খাই আছে, তেওঁ ভাত নাই খোৱা। আমি তেন্তে খাই লওঁ, খাই বৈ লগ পাই আছোঁ। ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া বিচনা ঠিক ঠাক কৰোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু এইটো হজমলা এটা লৈ আছোঁ, ভাত খাই উঠি এতিয়া হজমলাটো খাই দিওঁ, হজম হ'ব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, তেতিয়াহে নতুন নতুন ভিডিঅ' দিবলৈ মন যায়। ছাবস্ক্ৰাইব নকৰেই, কৰি দিব দেই। বাই বাই, গুড নাইট।